এভৰিৱান গুড মৰ্নিং মই কাজল আৰু কাজল বৰুৱা চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো যেন সুস্থ সবল আৰু কুশলে আছে আৰু আজি দেওবাৰ হয় সেইকাৰণে আজি আমাৰ শুই উঠা অলপ দেৰি হ'ল 9টা বাজি পাৰ হৈ গ'ল আমি শুই উঠোঁতে আজি দেওবাৰ দিনাখন আচলতে দেৰিয়ে হয় আমাৰ শুই উঠা এওঁ যিহেতু ঘৰত থাকে সেইকাৰণে দেৰি হয় বাকী দিনকেইটাত ৰাতিপুৱাই ডিউটিত ওলাই যায় আৰু ৰাতি 8:30মান বজাত ঘৰ আহে দিনটো মই ছোৱালীজনীৰ লগত অকলে থাকোঁ যিহেতু ইমান ভিডিঅ' চিডিঅ' বনোৱা নহয় আৰু মই ভাবিলোঁ আজি বহুত দিন হ'ল মোৰ তেনেকৈ ঘৰুৱা কাম কাজবোৰৰ কৰাৰ ভিডিঅ' তেনেকৈ দিয়া হোৱাই নাই আপোনালোকক আৰু ক'ৰবাত ফুৰিবলৈ যোৱা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই দি থকা হৈছে আজিৰ দিনটোতনো কি কৰোঁ কি নকৰোঁ আপোনালোকক তাকে অলপ দেখুৱাম বুলি ভাবিছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু এইফালে এওঁ আৰু মোৰ কাৰণে আদা দিয়ে লাল চাহ বনাই আছোঁ মই এয়া বিস্কুট আৰু এয়া চাহ আমি এইবিলাক কি বস্তু খাইছা তুমি নহয় ৰাতিপুৱা পেট বিষাব এইটো পানী এয়া আমি চাহ খাই আছোঁ এতিয়া এইফালে ইগন'ৰ কৰিবলৈ ইমান নাচাব ৰাতিপুৱা মানে কাম বনবোৰ ইমান হোৱাই নাই এইবিলাক সামৰিবলৈ আছে পুতলা চুতলা এনেকৈ খেলি মেলিকৈ থৈ দিয়া আছে ছোৱালীয়ে সেইকাৰণে চাহ খাই আছোঁ এতিয়া এইবিলাক চিজিল কৰিমহে আৰু এয়া বিস্কুট দি চাহ খাই আছোঁ দেহা কি খাই আছা মিমি ৰাতিপুৱা মিমি খায় আৰু আমাৰ এওঁ কৰি আছে এইফালে চাফাই কাম বহুত দিন হ'ল আচলতে এই চালিখনত আমি বস্তু চস্তু থওঁ যে চাফা কৰা হোৱা নাই তেনেকৈ আৰু এইফালে আজি দেওবাৰ পাইছে যিহেতু অলপ চাফা কৰি দিছে এতিয়া গৰম দিন যিহেতু সাপ চাপ আহিব পাৰে সাপ চাপবিলাকে এনেকুৱা হাবি নিচিনা জেগাবোৰ হৈ থাকিলে লেতেৰা হৈ থাকিলে মানে সোমাবলৈ সুবিধা পায় আৰু আগতে ওলাইছিলে কেইবাটাও গৰম মাংস কিনিবলৈ আহি আছোঁ বজাৰলৈ এয়া ছোৱালী আৰু মই ছোৱালী বাইকত আহি আছোঁ কি মাংস পাওঁ তাকে চাওঁ চাই পেলাই তাকে ল'মগৈ আৰু এই যে আমাৰ ছোৱালী কিবা এটা পাই গ'লোহি এই আপোনাৰ মাংস দেখাই আছোঁ কি মাংস ল'ম এতিয়া আপোনালোকে দেখিলে আমাৰ এওঁ আৰু দেহা গৈ মাংস আনিলেগৈ আজি মই কি কৰিলোঁ জানেনে এওঁক মোবাইলটো দি পঠিয়ালোঁ সদায় কৈ থাকে নহয় তুমি ভালকৈ ভিডিঅ' বনাব নাজানা ভালকৈ কথা ক'ব নাজানা বুলি এওঁনো মানে কেনেকৈ ইমান ধুনীয়াকৈ কথা ক'ব পাৰে বোলো চাওঁ বুলি মই মোবাইলটো মানে লগত দি পঠিয়ালোঁ কি ভিডিঅ' কৰিলে আৰু ইমান কামিয়াল মানুহ দেওবাৰ দিনটো শান্তি নাই দেখিছে নাই এয়া আহি পেলাই বাঁহৰ কাম কৰিছেহি কি বনাবা এইটো বাচন থোৱা হেৰি মানে এখন চাং বাহিৰত কিবা কিবি শুকুৱাবৰ কাৰণেও ভাল হয় সেইটো কাৰণে আৰু বাচনবিলাক ৰ'দত শুকুৱালে মানে বীজাণুবিলাক যায় সেইটো কাৰণে মানে ধুনীয়াকৈ শুকুৱাবৰ কাৰণে এখন মই চাং বনাই দিবলৈ কৈছোঁ আৰু আগতে বাঁহৰ কাম ইমান নাজানে ইয়াত অকলে থাকি মানে এতিয়া কৰিবলৈ আৰম্ভ কৰিছে আৰু মানে অলপ শিকি আছে আৰু এতিয়া মই গা পা ধুই আহোঁ আৰু তাৰপিছত মই মাংস বনাম চাব আপোনালোকে চাই থাকিব তেতিয়ালৈকে ভিডিঅ'টো মই আহি গ'লোঁ এতিয়া গা পা ধুই ইয়াৰ লিপষ্টিক লগাই এইফালে এই বেনি চেনি গাঁঠি লৈছোঁ আগতকৈ মোৰ চুলিখিনি অলপ দীঘল হৈছেনে নাই জনাবচোন আৰু এতিয়া মই বনাম মাংস ৰেচিপি বুলি নহয় আৰু আপোনালোকৰ আগত দেখাম মই কেনেকৈ ৰান্ধি খাওঁ ঘৰত যেনেকৈ নৰ্মেল বনাই খাওঁ তেনেকৈ দেখুৱাম আৰু কাপোৰ চাপোৰ অলপ ধুই কৰি ৰেডি বাহিৰত অলপ মেলি থৈ আহিলোঁ আৰু ৰ'দো ধুনীয়া দিছে আজি আৰু এইফালে আমাৰ দেহাৰ বাপেকে কাম কৰিয়ে আছে আৰু মই মাংসখিনি কেনেকৈ বনাওঁনো আজি আপোনালোকক তাকে দেখুৱাম ব'লক তেনেহ'লে দেৰি নকৰি পাকঘৰলৈ যাওঁ আজি মাংস বনাবৰ কাৰণে এইখিনি বস্তু লৈছোঁ মই এয়া পিঁয়াজ আৰু এইফালে জলকীয়া মাজে দুফাল কৰি কাটি দিছোঁ আৰু এয়া আদা নহৰু বটা আৰু এয়া হৈছে আমাৰ বিলাহী আৰু এইফালে আছে আলু আমাৰ মেইন বস্তুটো এয়াই হৈছে গাহৰি মাংস আজি বেছি নাই আজি কমকৈ আনিছে বেছি মছলা দি নাখাওঁ আমি নৰ্মেল ঘৰত যেনেকৈ বনাই খাওঁ তেনেকৈ দেখুৱাম আৰু মানে আজি কমকৈ অনা কাৰণটো হৈছে আজি আমি মানে ঘৰত নাথাকোঁ যিহেতু এনেই মাংসখিনি থাকি যাব আৰু দুজন মানুহে আৰু ছোৱালীয়ে এপিচ দুপিচ মানুহে খাই বেছি নাখায় আৰু এইফালে তেল গৰম হৈ গ'ল আৰু মই ইয়াতে আলুখিনি দি দিছোঁ আগত আলুখিনি ফ্ৰাই কৰি লৈছোঁ মই কালে পাপা ভাগৰ লাগিছে ইমান জীপৰ মৰমো এয়া দেখিছে আলুখিনি ৰঙচুৱা হৈছে ব্ৰাউন কালাৰ আৰু এতিয়া আলুখিনি আমি তেলৰ পৰা নমাইছোঁ এয়া মই ইয়াতে দি দিছোঁ পিঁয়াজ ইয়াতে দি দিছোঁ অলপ হালধি মাংস দি দিলোঁ। ইয়াতে ইয়াতে দি দিছোঁ অলপ হালধি, মাংস দি দিলোঁ। ইয়াতে
এতিয়া ইয়াতে নিমখ দি দিছোঁ অলপমান। মই আন্দাজত দি দিছোঁ, জুখি থকা নাই, জুখি থাকিবলৈ মানে সময় নাই আৰু এনেকৈ দি দিওঁ মই। এইফালে গৰম পানী উতলি আছে, মই সদায় মাংসত গৰম পানী ব্যৱহাৰ কৰোঁ। লৰাই দিছোঁ আৰু মাংস এইফালে ইমান নাচাব, গুৰুত্ব নিদিব, ইমান ভাল হৈ থকা নাই আৰু বেয়া বেৰি হৈ আছে। আৰু বনাই আছোঁ আৰু এতিয়া ভাতটো বনালোঁ বাৰু। আৰু ইয়াতে আছে মিট মছলা আৰু গৰম মছলা অলপ, এনেকৈ পানী দি মিক্স কৰি পেলাই মই দিওঁ। এতিয়া দি দিছোঁ ইয়াত। মাংসখিনি ফুটিব আৰম্ভ কৰিছে। এতিয়া মই দি দিম আলুখিনি ভাজি থোৱা আৰু দি দিম বিলাহীখিনি। গাহৰি লভাৰ দেই, দেওবাৰে মানে আমাৰ গাহৰিটো থাকেই ঘৰত, হ'লেই খোৱা হয় আৰু গাহৰিটো মেইন মানে আমাৰ। এওঁ মানে আগতে মোক বিয়া নপতাৰ আগত ইমান গাহৰি মাংস নাখায়, মোক বিয়া পতাৰ পিছৰ পৰা এওঁ অভ্যাস হৈ গৈছে আৰু খোৱাটো। মানে এওঁ কলিতা হয়, মই যিহেতু আহোমেই হয়, আগৰ পৰাই খাওঁ বাৰু মই। আৰু এতিয়া মোৰ লগত থাকি এওঁ মানে অভ্যাস হৈ গৈছে আৰু পূৰা। পানী দি দিছোঁ এতিয়া। আমাৰ ছোৱালীয়ে যিহেতু জলকীয়া খাব নোৱাৰে, জাল খাব নোৱাৰে, সেইকাৰণে তাইৰ কাৰণে আগত মই কাঢ়ি ল'লোঁ আৰু এতিয়া শেষত মই জলকীয়াকেইটা দিছোঁ। আৰু এইফালে আমাৰ তিনিওটাৰ কাৰণে আনিলোঁ এয়া ভাত, আৰু এতিয়া খাম আমি ভাত। কৈ দিয়া মাংস কেনেকুৱা হ'ল কোৱা। মজা, মাংস মজা হৈছে, একদম বহুত টেষ্টি হৈছে। আৰু আপোনালোকে নাহাঁহিব, আমি তলত ভাত খাইছোঁ, সদায় আমি এনেকৈ তলতেই খাওঁ। তলত খোৱা মজাটোৱে বেলেগ হয়। তুমি খাইছানে? এইফালে আমাৰ দেহাই দি আছে পানী ফুলত। এয়া আমি ইয়াতে এইবোৰ ফুল লগাইছোঁ, যদিও ভাড়াঘৰ হয় আমি ইয়াতে যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু। জলকীয়া পুলিকেইটা দেখাই দিয়ক। এইয়া জলকীয়া পুলি, মানে জলকীয়া লগাই নিজে কৰি খাবলৈ চেষ্টা কৰিছোঁ। বজাৰৰ পাচলিনো কিমান খাম আৰু হয়নে? চব সাৰ মৰা থাকে, দৰৱ, আৰু ঘৰত লগা বস্তুটো খাই ভাল লাগে হয়নে বাৰু? স্বাস্থ্যৰ কাৰণেও ভাল। কৰি খোৱাটো আৰু মজা কেনেকুৱা কৰাবিলাকে জানেই আৰু মই এই জলকীয়া পুলিখিনি ৰুম বুলি ভাবিছিলোঁ, কিন্তু সময় নিমিলিলে। ঘৰলৈও যাব লাগে যে, দেওবাৰ দিনাখন বহুত কাম ওলাই যায়, সেইকাৰণে বেলেগ এদিন ৰুম আৰু এইবোৰ ফুল হয়। আৰু ইমানবোৰ যেতিয়া দেখোঁ আলুৱে মোৰ মৰমৰ ফুলকেইজোপানো আপোনালোকক কেনেকৈ নেদেখুৱাকৈ থাকোঁ, সেইকাৰণে দেখুৱাই দিছোঁ। এইজোপা হৈছে মোৰ অতিকৈ মৰমৰ ফুল, আৰু এজোপা য়েল্ল' কালাৰ, আৰু ৰেড কালাৰ এজোপা আছে মোৰ। তিনিজোপাই আছে কালামচু। বহুত ভাল লাগে মোৰ এই ফুলকেইজোপা। আৰু এইফালে এল'ভেৰা কেইজোপাটো পানী দি দিছোঁ। এল'ভেৰা বহুত মানে ঔষধি গুণ আছে। এইজোপা এল'ভেৰা বহুত পুলি ওলায়। মই এক্সট্ৰাকৈ ৰুই দিম বুলি ভাবি আছোঁ, কিন্তু সময় মিলাব পৰা নাই। আৰু এইজোপাও বেলেগ সঁচ হয়, এইজোপা মই ফুৰিৰ পৰা আনিছিলোঁ। এজোপাত পুলি কম ওলায়, কিন্তু জেলটো বহুত আছে এজোপাত। এল'ভেৰা বহুত দৰকাৰত লাগে, স্কিনৰ কাৰণেও ভাল, চুলিৰ কাৰণেও ভাল, চুলিত লগালে। মোৰ কিন্তু লগোৱা নহয় আকৌ দেই, মোৰ এলাহতে থাকিয়ে যায় লগাবৰ কাৰণে। এয়া আৰু ভাত পানী খাই বৈ জিৰাই হতাই ফুলত পানী দুনি দি এতিয়া আবেলিয়ে হ'ল, আৰু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এইফালে খুৰীয়ে আমাৰ ছোৱালীক কিবা কৈ আছিল, ছোৱালীয়ে বাই বাই দিছে যাব সময়ত। আহি আছোঁ ঘৰলৈ এতিয়া। এয়া চকলেট কিনিম অকণমানি, এওঁ কিবা আনিবৰ কাৰণে গৈছে। তাৰপিছত আমাৰ লুজ কিনিম পাইপ। আমি আহি পালোহি ঘৰ, আৰু চাহ তাহ খোৱা হ'ল। আমাৰ এইফালে আমাৰ মিষ্টাৰে চাই মোবাইল চাই শুই আছে, আৰু আমাৰ দেহাই এইফালে আইতাকৰ লগত বাহিৰত কিবা কৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে, বেছি দীঘল নকৰোঁ আৰু, বহুত দীঘল হৈ গৈছে অলৰেডি। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।